सबर करो নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আজি মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো সকলোকে। বৰ বেছি বাকচুদি নকৰি মেইন ভিডিঅ'লৈ আগবাঢ়ো। ভিডিঅ'টো আৰম্ভণি এতিয়া কৰি লৈছো। এই ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে, যাতে কোনো গাত পাতি নলয়। আজি আমি কথা পাতিবলৈ ওলাইছো ইংলেণ্ডৰ জাঙিয়া বেপাৰীৰ ওপৰত। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। ভাই অসমৰ প্ৰত্যেকজন ৰোষ্টাৰ এটা কথা শুনি ল। ক ভচৰিকে ক। মোক উল্টা পুল্টা ভাৱে ৰোজ কৰি আছা। মই কি মানে এতিয়া কি তহঁতৰ এগেইনষ্টত ভিডিঅ' বনোৱা বাদ দিম নেকি? না ভচৰিকে ই ৰোষ্টাৰবোৰৰ এগেইনষ্টত ভিডিঅ' বনোৱা বাদ নিদিয়া। কাৰণ যেতিয়া নেকি এই ক্ৰমবাজত হিলাই আমনি লাগি যায়, তেতিয়া ই ৰোষ্টাৰবোৰৰ ওচৰলৈ আহে। তহঁতে আমাৰ যিবিলাক যুৱ সমাজ আছে, যিবিলাক উঠি অহা ল'ৰা ছোৱালী আছে, সেইবিলাকক তহঁতে ধ্বংস কৰি লৈ যাই আছা। আবে ঐ ফকতীয়া, অসমখন আমি বেয়া কৰা নাই, অসমখন ইহঁতি বেয়া কৰি আছে, চাই ল কেলা। আবে ঐ জাঙিয়া বেপাৰী, বেয়া শব্দ ক'ব পাৰো, কিন্তু দিল কা সাফ হো। सुन पगली हमारा मेरी गलती तेरी सहेली और मेरी नहीं जमती। আবে সালে আৰু এই ৰিয়েলিষ্টিক অসম মনে মনে থাকিব? না ভচৰিকে ই কেতিয়াও মনে মনে নাথাকে। যেতিয়া নেকি তাৰ ৱাইফে তাক ঘৰত মেখেলা ধুবলৈ কয় আৰু বাচন ধুবলৈ কয়, তেতিয়া ই ৰোষ্টাৰবোৰৰ ওচৰলৈ আহে আৰু ৰোষ্টাৰবোৰ ৰিপ্লাই দিয়ে। এক ছেকেণ্ড, তোৰ ৱাইফ আছে জানো? আছে জানো? টেঙা নিদিবা আৰু নগাঁও ৰোষ্টাৰৰ যিবিলাক চামচা। বে ঐ ফকতীয়া, তোৰ নিচিনা মাইকী মেখেলা ধুই দিয়ে চামচা বুলি ভাবিছ নেকি কেলা? মোৰ ওপৰত ধাৰাত ধাৰ ভিডিঅ' বনাবৰ কাৰণে। আবে তই কৰবা চেলিব্ৰিটি নেকি তোক কেলা ৰোজ কৰিবলৈ? তোক ৰোজ কৰা মানে নিজৰ ইউটিউব চেনেলটো লেতেৰা কৰি লোৱা, আৱৰ্জনাটো কৰবাৰ কেলা। गजब बेइज्जती है। তহঁতৰ ৰোজ ভিডিঅ'ৰ নামত কি আছে? কেৱল অশ্লীল থাম্বনেল আছে ৰে ভাই। চালা ভচৰিকে, মানি লৈছো আমাৰ থাম্বেলবোৰ বেয়া আৰু গোটেই ৰোষ্টাৰৰে থাম্বেলবোৰ বেয়া, কিন্তু তোৰ থাম্বেলবোৰ ভাল কেলা। ভিডিঅ' কলৰ আগত উলংগ ছোৱালী। ঐ শুন কেলা ৰিয়েলষ্টিক আছাম, কাণ পাতি শুনি ল। ভিডিঅ' বনোৱা বাদ দে, তই ঘৰত কামকে কৰিবি, গল্ড ফ্লেগৰ সলনি বিৰিকে চলাবি, নিজৰে থিয় হোৱা নাই ওলমি আছে তোৰ, কাৰোবাক ভিডিঅ' বনোৱা কেনেকে বন্ধ কৰিবি, এতে ফাক ইউ। আৰু যদি ৰখাব পাৰা না, ৰখাই ল। না ফকতীয়া, তোক ৰখোৱা মানে আমাৰ ডেকা সমাজ প্ৰব্লেমত পৰা, কাৰণ প্ৰডাকশ্যন কমি যাব না। এই ৰিয়েলিষ্টিক অসম ইউটিউব চেনেল যেতিয়ালৈকে থাকিব ন, যেতিয়ালৈকে ৰিয়েলষ্টিক আছাম থাকিব, তেতিয়ালৈকে আমাৰ ডেকা সমাজে ভাল জাঙিয়া উপভোগ কৰিবলৈ পাই থাকিব। এইবিলাক ৰোষ্টাৰক এভইড কৰক। আমাৰবোৰক এভইড কৰি তোক ছাপৰ্ট কৰিবলৈ তই কি মিনিষ্টাৰৰ পুতেক নেকি, নে তোৰ বাপেৰে চৰকাৰ হয় কেলা? ঐ শুন ৰিয়েলষ্টিক আছাম, এটা ফাক ইউ। দম আছে যদি অপেন চেলেঞ্জ দিছো, দম আছে যদি ৰিপ্লাই কৰবে। নমস্কাৰ বন্ধুসকল, আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছো। যদি ভিডিঅ'টো অকণমান হ'লেও চাই ভাল পালে, তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি কেনে জনাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। আৰু কি ক'ম, ফ্ৰেণ্ডৰ মাজত অলপমান শ্বেয়াৰ কৰি দিয়ক, আৰু অলপমান ছাপৰ্ট লাগে, ভাই হয় নিজৰ বুলি ছাপৰ্ট অলপ কৰক। আৰু অন্য এটা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। আপুনি হাঁহিব, বেলেগকো হহুৱাব, মই নিজে আহিম।